নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰ'দৰ ফুল ধাৰাবাহিকত তৃতীয় চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁৰ শিক্ষাগত অৰ্হতা কিমান সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল দিদিৰ প্ৰকৃত নাম হৈছে জেনেট বে তেওঁৰ ঘৰ গুৱাহাটীত তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক বায়েক আৰু টুইনছ সিষ্টাৰ্ছ আছে তেওঁৰ দেউতাকৰ নাম মহেশ বে আৰু মাকৰ নাম অনুপমা বুঢ়াগোহাঁই বে জেনেট বেৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা গুৱাহাটীৰ পৰা কৰে আৰু গ্ৰেজুৱেশ্যনো গুৱাহাটীতে কৰে বন্ধু বান্ধৱীসকল জেনেট বেৰ জন্মৰ তাৰিখ হৈছে 18 নৱেম্বৰ জেনেট বে প্ৰথমে মডেল কৰিছিল আৰু তাৰ পিছত অভিনয় জগতত খোজ দিয়ে বন্ধু বান্ধৱীসকল জেনেট বে কেইবাখনো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে ধাৰাবাহিককেইখনৰ নাম হ'ল আউহিৰ জোনাক পাৰিজাত আছুতীয়া সপোন আৰু বৰ্তমানে ৰ'দৰ ফুল ধাৰাবাহিকত দ্বিতীয় চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু দ্বিতীয়ৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি দ্বিতীয়ৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব